ৰাজপাট অনুপস্থিত কিয়? দেৱৰাজ, আজি কিছুদিনৰ পৰা লক্ষ্য কৰি আহিছো দেৱতাসকলে ভোগ বিলাসত সম্পত্তি নিজৰ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰিছে। নিজৰ কৰ্তব্যক অৱহেলা কৰা এক মহাপাপ। ইমান অস্থিৰ কিয়? আৰু এই যুদ্ধৰ খাজনা তুমি কোন দেশে কৰিছে তোমাক? ইমান হাহাকাৰ গৰম পালে নিমিষতে গৈ সেই দুষ্ট ৰাগৱক বন্দী কৰি আনি সময়টোক গ্ৰাস কৰে পৰিচয় দিলা দেৱতাৰ শক্তি। যোৱা দেৱপ্ৰাণ দেৱপুৰন্দৰে এই অনুভৱ মুহূৰ্ত দেখে দৈত্যৰ পতাকা হয় হওক আজি দৈত্যৰ নিধানটো দেৱতাৰ পতন। কিমান ভয়ংকৰকে এই নন্দন পৰাভৱে জয়স্থলী জনন কম্পায় মানৱ ৰচনা সৰক কমায়। সঁচাকৈ পুৰন্দৰ তহঁতৰ ওচৰত এটা অপেক্ষা আছে মোৰ। পাৰিবি কৰো মজাচিপে প্ৰধান দেৱগণ আজি তাৰ ভিক্ষা দেৱতাৰ সন্মুখত তাৰ ভিক্ষাৰ বাহিৰে দেৱকে লাগে তাকে দিন বলে এর প্রতিশ্রুতি দেবতার ওচৰত দানৱৰ প্ৰাণ ভিক্ষা। দেৱতাৰ ওচৰত প্ৰাণকে কেতিয়াও প্ৰাণ ভিক্ষা নকৰে। আছে যদি শক্তিশালী ৰণৰ ভিক্ষা বেমক এইখন ৰণৰ কৃষ্ণ বুলি অৱশ্যেই দিব লাগিব তোৰ সেই দেৱাংগী সত্তা। মুকুট তাকেই লাগে যুদ্ধ বিনে বিরাট শক্তি
পেতে তোর কেতুর তলে দুটি পত্র লাভ করেছে এরকম কখি পড়ালো তাই মুক্তি রক্ষা করে 인도 가히를